আগলৈ গৈছোঁ এই মুহূৰ্তত আজি সৰস্বতী পূজাৰ দিনা আমি সৰস্বতী পলুৱাই আনিছোঁ এই সতীৰ্থ দেখিছে পলাশে এয়া পোনপটীয়া সম্প্ৰচাৰত দেখাইছোঁ আচলতে আৰু যিমান বন্ধু আছে তেখেতৰ লগৰ বা চাবৰ আমাৰ সতীৰ্থসকল সকলো দেখিছে বাইকত এতিয়া লানি নিচিনা বাইকৰ ভিৰ আৰু এই মুহূৰ্তত কি অনুভৱ কেনেকুৱা লাগিছে পলাশক মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'বা আৰু অকণমান পিছত খোৱা পাবা অলপ আগত গৈ ভয় লাগিছে নাই হা কি হ'ল পলাই আহিলা নে ঘৰত উঠি আহিছা ঘৰলৈ মনত পৰিছে নাই পৰিছে এই কন্দা নাই কণীয়া কি হ'ব কণীয়া কন্দা নাই নাকান্দিলে কেনেকৈ হ'ব এয়া দেখিছে অতি এটা অতি মানে সুন্দৰ পৰিৱেশ বুলি ক'লে আচলতে ভুলখন হ'ব সতীৰ্থ পলাশ তেখেতে আজি ছোৱালী পলুৱাই আনিছে এই মুহূৰ্তত আমি গৈ আছোঁ আৰু সমগ্ৰ লগৰ সতীৰ্থসকল আহি আছে আৰু এনেকুৱা পৰিৱেশ আচলতে মই জীৱনত পোৱা নাই পোন প্ৰথমবাৰৰ বাবে এই পৰিৱেশ পাইছোঁ আৰু আমি খন্তেক পিছত তেখেতৰ ঘৰত পামগৈ এয়া দেখুৱাইছোঁ জীৱনত চাগে প্ৰথমবাৰৰ বাবে এনেদৰে লগৰ এজনৰ কাৰণে ছোৱালী পলুৱাই আনিছোঁ আৰু আগতে ছোৱালী পলুৱাই অনাৰ অভিজ্ঞতা নাই এইবাৰ প্ৰথম আৰু এয়া দেখুৱাইছোঁ আমি খন্তেক পিছতে পামগৈ অলপ আগলৈ চিটু কেনেকুৱা লাগিছে লগৰ এজনে এতিয়া লগৰজনে আনিলে কেনেকুৱা লাগিছে বস্তি লাগিছে কেলে কি লগৰজনে আনিলে যদি লাহে লাহে আমিও আনিম এতিয়া মুখ্য কৰি তাৰ ঘৰখন ভালে কুশলে চলিব লাগে সেইটোৱে আমাৰ আশীৰ্বাদ আৰু মৰম চেনেহ চব আছে আৰু ভাল আমাৰ এতিয়া গুৰুজনীজনীও বহুত ভাল বুলিয়ে অতি সুন্দৰ এটা পৰিৱেশ ইয়াত দেখুৱাইছে দেখিছে অতি সুন্দৰ আদৰি আনিছোঁ আৰু খন্তেক পিছতে আমি তেখেতৰ ঘৰত উপস্থিত হৈ কণীয়ে লাজ কৰিছে দেখিছে কণীয়ে লাজ কৰিছে কণীয়ে কান্দিছে এই কণীয়ে কন্দা দৃশ্য বুলি কণীয়ে ঘৰলৈ মনত পৰিছে নিশ্চয় কাৰণে কণীয়ে কান্দিছে দেখিছে কিন্তু খন্তেক সময়ৰ পিছত দেখা যাব কণীয়ে কিমান কান্দে কিমান দুখ কৰে কণীয়ে নিজৰ ইচ্ছামতে কণীয়াৰ লগত কথা পাতিলোঁ দুজনী ভালেই মাত কথা ভাল পাছত গম পাম কি হয় ভালে আমাক গ'লে ভাল চবে চাই বেয়া চবে চাই আৰু দুদিনৰ পাছত গম পোৱা যাব এয়া আমাৰ মাজত বহুত উপস্থিত আছে আমাৰ লগৰজনী তেখেতৰ দুই এটা খবৰ বহুত দিদি হৈছে দিদিৰ মাজতে গৈ বহুত ভাল লাগিছে এটা আনন্দময় পৰিৱেশ সৃষ্টি হৈছে ইয়াত দেখিছে ধূলি বাইকৰ যথেষ্ট বাইক হৈছে ৰাস্তাটো ইতিমধ্যে ধূলি হৈ পৰিছে আৰু আমি পোনে পোনে আপোনালোকক দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য আচলতে সকলো এই মুহূৰ্তত যথেষ্ট ফূৰ্তিত আছে সতীৰ্থজনে সকলোৱে আচলতে ফূৰ্তি আছে আনন্দত আছে আৰু মই আকৌ দেখুৱাব বিচাৰিছোঁ কণীয়াই কান্দিছে অলপ লাজ কৰিছে কেমেৰা আগত ওলাবলৈ লাইভ থকাৰ বাবে দৰাই পিছে লাজ কৰা নাই নহয় মৰম
পাইছো কি খবৰ কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে আজি যিহেতু পলাশে সৰস্বতী পূজাৰ দিনাখনি সৰস্বতী পলুৱাই লৈ গুচি আহিছে আমাৰ খুব ভাল লাগিছে খুব ফুল লাগিছে এটা কাৰণত বেয়াও লাগিছে যিহেতু তোমাৰ বয়স হৈছে ইয়াত তুমি যথেষ্ট ডাঙৰ অলপ চাগে বেয়া লাগিবই নিশ্চয় আমি পলাশৰ ঘৰ পাই গৈছো পোনে কণীয়া ঘৰ পাইছো দৰা ঘৰ পৰিৱেশ আপোনালোকক দেখুৱাম পোনপটীয়া কি হয় নাজানো কন্যা কান্দিছে লাগিছে অলপ চেহেৰাটো চাই পেলাই কন্যা কন্দা নাই অলপ কান্দিছে অলপ কান্দিছে নাই কন্যা আজিকালি নাকান্দে পাই সঁচাকে ঘৰলে মনত নাই পোৱা নেকি জানো এনেকে ধোৱা হাতে মাৰ আকৌ ধোৱা এইটো ধোৱা মুচ এতিয়া সেইটো মুচি দে আকৌ গামোচা সেইটো ধোৱা ভালকে মুচ এতিয়া মুচ তুমি দিয়া এতিয়া ভালকে ধোৱা এনেকে ধোৱা তাৰপিছত এতিয়া হেৰি দে গামোচা মুচ ৰাস্তাত কিনা মাছ উলিটা মাছ দে সম্পদে পলায়নৰ বিয়াৰ প্ৰথা এই মুহূৰ্তত পৰিৱেশটো কিছু বেলেগ হৈছে আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাম এই মুহূৰ্তত দেখুৱাব নোৱাৰিম আছো